গাইজ এই ৰাস্তাটো যে দেখিছে আপোনালোকে এই ৰাস্তাটোৰ অকণমান আগৰ পৰা ইয়াত দেখা পাইছে আপোনালোকে ৰাস্তাৰ ওপৰত বাঁহৰে দলং বনোৱাৰ দৰে বনোৱা হৈ আছে আৰু এই ৰাস্তাটো ইমানেই বেয়া হৈ গৈছিলে বানপানীত মানে ইয়াৰ ৰাস্তাটোৰ ওপৰেদি পানী বগাই আছিলে গতিকে স্কুলৰ ল'ৰা ছোৱালী অহা যোৱাত বহুত অসুবিধা হৈছিলে আৰু মানুহে মানে নিজৰ গাঁওখনলৈ সোমাওঁতেও বহুত অসুবিধা হৈছিলে সেইকাৰণে গাঁৱৰ ৰাইজে এটা কিমান সুন্দৰ ভাল কাম কৰিছে চাওকচোন ইয়াত মানে গোটেই ৰাইজে মিলি পেলাই বাঁহৰে দলং বনাই পেলাই ৰাস্তাটোৰ ওপৰত পাৰি দিছে বৰ মানে সাংঘাতিক কথা এইটো মই মোৰ লাইফত মই প্ৰথম দেখিছোঁ আৰু বেলেগ জেগাত মই নাজানো ক'ৰবাত বনাই থ'ব পাৰে আৰু এইবিলাক বস্তু চৰকাৰে অকণমান চকু দিব লাগে আৰু গাঁওবুঢ়াই কমচে কম আহি পেলাই চাই কৰি এই ৰাস্তাটোৰ কথা চিন্তা কৰিব লাগে চাওক ইমান দিন হ'ল এতিয়ালৈকে একো হোৱা নাই ইয়াত ৰাইজে সেইকাৰণে এইটোৱে মানে পদক্ষেপ ল'লে হাতত যে নহ'লেতো নহ'ব ন চ' দেখা পালে আপোনালোকে ৰাস্তাটো কিমানখিনি কষ্ট কৰি গাঁৱৰ ৰাইজে কৰিছে গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰক যিমান পাৰে কাৰণ আগলৈ আগবঢ়াই দিয়ক কাৰণ যাতে এই ৰাস্তাটো ডেভেলপ হয় লাহেকৈ মানে ডেভেলপ হ'লে গাঁৱৰ মানুহখিনি বহুত সকাহ পাব ফাইনেলি ইয়াত এতিয়া কাম চলি আছে মানে ঘৰত কাঠৰ কাম চলি আছে টিং গাজিবৰ কাৰণে ইয়াত দীপক দাহঁতে এতিয়া বৰ্তমান কাঠৰ ৰং মাৰি আছে দীপক দা দীপক দা ভালদৰে মাৰিবি দেই অলপ দেখিছে নহয় ইয়াত পোৱা মবেল মিক্স কৰি পেলাই ইণ্ডোকুট মিক্স কৰি দিয়া হৈছে তাতে ইয়াত দামৰ পৰা ডিজেল অলপ মিক্স কৰি দিছোঁ কালাৰো জবৰদস্ত উঠিছে আৰু এইফালে আমাৰ জিত দা বহি আছে আৰু ইয়াৰ সীমান্ত দা বহি আছে লগতে আমাৰ আহি পাই গ'ল পোহন আৰু এতিয়া মেগী আনিবলৈ গৈছে মেগী বনোৱা হ'ব ইয়াতে ফাইনেলি এতিয়া আমাৰ ইয়াত সকলো ৰাইজ আহি উপস্থিত আৰু এফালে ফুকনদেৱে ইটা আনি আছে এতিয়া আমাৰ মেগী বনাবৰ কাৰণে ইয়াত এটা চৌকা বনোৱা হ'ব এটা চৌকাৰ কাম চলাই আছে তেখেতে আৰু ইটা আনি ইয়াৰ পৰা লগাব বাঁহ সেইফালৰ পৰা আনিব ইয়াকে আহি ৰেডি হৈ গ'ল ইয়াত তেল আহি পাই গ'ল আৰু বনোৱা মানুহ আমাৰ সীমান্ত আমাৰ ইয়াত মেগী আছে জুই ধৰি হৈ গ'ল আৰু এতিয়া মেগী বনিব সকলোৱে কামে লাগি আছে কাম কৰি আছে আৰু আমাৰ সীমান্তটা আহি পাইছেহি এতিয়া বৰ্তমান ইয়াত জুই ধৰি আছোঁ জুইডাল ধৰা হৈ গ'ল এতিয়া আমাৰ মেগী বনিব আৰু মেগীত মই একচুৱেলি খোৱা নাই আজি প্ৰথম মেগী মানে মেগীত নহৰু দি পেলাই খাম নহৰু দি বনাবলৈ সীমান্তই গতিকে নহৰু জলকীয়া ফালি আনিব গৈছে পিচি আনিব অলপ বাকী আৰু ইয়াতে টাইম পাছ কৰি আছোঁ আৰু এতিয়া সীমান্ত দাই কেৰাহী পাতি পেলাই প্ৰথম পানীটো ঢালিছে পানীটো গৰম হ'ব ইয়াত মেগী এপেকেট ঢালিছে এতিয়া পানীটো অলপ গৰম হ'ব দিব লাগিছিলে নেকি ঠাণ্ডাতে ঢালা হ'ল নালাগে ন 2 পেকেট মেগী ঢালি দিয়া হ'ল ইয়াত 3 নম্বৰ পেকেটটো ঢালি আছে সীমান্তই আমাৰ বৰমা আছে বৰমাৰ লগত দুআষাৰ কথা পাতি চোৱা যাওক কি কয় তেখেতে বানপানীৰ সমস্যাৰ বিষয়ে বাকী বৰমা আপোনাৰ বানপানীৰ সমস্যাই কিমান ক্ষয় ক্ষতি কৰিছে কিমান মান হয় নেকি বাকী চৰকাৰৰ পৰা সাহায্য পাইছে নাই অলপ পাইছে ন ঠিকে আছে এতিয়া মেগী খাব আপুনি আৰু নেখায় গাইজ গৰম বহুত গতিকে আজি ইয়াতে চাওঁতে বহি আছিলোঁ কামো চলি আছে ঘৰৰ কাম লগাই আছে আৰু আমি ভাবিলোঁ যে ইয়াতে বহি পেলাই অকণমান মেগী বনাই মেগীকে খাওঁ আৰু গৰমত মাছ মাংস খোৱাটো অসম্ভৱেই কাৰণ বহুত বেছি গৰম অৱস্থাটো দেখিছে কেনেকুৱা হৈছে ফেচৰ অৱস্থা বা ইয়াত মানুহবিলাকে কাম কৰিছে কেনেকুৱা সীমান্ত অৱস্থা কেনেকুৱা হৈ আছে গতিকে ভাবিলোঁ আজি মেগী খাওঁ অলপ টাইম পাছ কৰোঁ আৰু অলপ মানে পোহন লৈ আহিলোঁ পোহন খাম গতিকে গোটেইকেইটাই খাম আৰু এতিয়া বমা আহিছে বমাও খাব বোলে অকণমান পোহন দিব আৰু ভিডিঅ'টো চাই থাকক লাইক কৰি আগবঢ়াই দি থাকিব আৰু দেই আৰু বাকীখিনি দেখাই গৈ আছোঁ আপোনালোকক কেনেকুৱা বনে আজি মেগী নাজানো তই মানে বনাব প্ৰথম খাম তই মানে হাতৰ কিমান টেষ্ট বনে আৰু লগতে এতিয়া আমাৰ মছলা পিচি আনিবলৈ গৈছে ৰিংকুৱে চ' ভিডিঅ'টো চাই থাকক এইপিনে ফুকন ৰেডি আছে বেলেগ হাঁহি আৰু ফুকনৰ হাঁহিটো কিন্তু বেলেগ দিয়া দেই তুমি বিয়া চিয়া পাতিলা নাই পাতা
তোমাৰ আগতে বিয়া নাপাতাক লৈ পেলাই মই কৈছিলোঁ যে ছোৱালীজনীৰ কাৰণে হে বাকী তোমাৰ দাড়িটো পকি গৈছে আৰু দেই বেলেগ কেইবছৰমান হ'ল এতিয়া চুলিও গৈছে অলপ পকা চুলি ফাইনেলি আমাৰ এতিয়া মেগী উতলি আছে এয়া বাকী ইয়াত মছলা ঢালিব মছলা সিমানটো ৰেডি কৰি আছে মছলা ইয়াত ৰেডি হৈ আছে ইয়াত নহৰু দিয়া হৈছে জলকীয়া দিয়া হৈছে মছলা ৰেডি এতিয়া মছলা ঢালিব ইয়াত আৰু ইয়াত পেকেটত আছেই মছলা ঢালিবলৈ আৰু এতিয়া মেগী মছলা ঢালি দিয়া হ'ল ইয়াত জলকীয়া পিচি পেলাই বঢ়িয়াছে ঢালি দিলে ইয়াত মেগী মছলা ঢালি আছে এতিয়া সীমান্তই কালাৰটোৱে বেলেগ হৈ আহিছে দেখিছেনে কি সুন্দৰ কালাৰ ফাইনেলি গাড়ী আহি পাই গ'ল আৰু আমাৰ গুৱাহাটী আহি গ'ল আৰু এইটো লৈ আহিছে এইটো দেখিছেনে এইটো লৈ আহিছে আৰু এতিয়া এইটো চলিব এইটো ঘপা ঘপ দি ইয়াত আহিছে দীপকদাই দি আছে এগিলাছত ফাইনেলি আমাৰ মেগী ৰেডি এতিয়া একদম দেখিছে নহয় কালাৰটোৱে বহুত সুন্দৰ হৈছে খাওঁ খাওঁ লাগি গৈছে দেখি আৰু ইয়াৰ চেক সীমান্তৰ ওপৰত যায় বঢ়িয়াকৈ বনাইছে টেষ্ট কৰি চাওঁ বাকী টেষ্ট কৰিলেহে গম পোৱা যাব আৰু এতিয়া বাইদেউ দোকানৰ পৰা আহি আছে দেখিছে গৰমত কি অৱস্থা হৈ আছে আটাইতকৈ ডাঙৰ কথা ফ্ৰেণ্ডছ মোৰ মোবাইলটো হেৰালে সিদিনাখন সেই মোবাইলটোৰ বিষয়ে এটা মই মানে ভিডিঅ' বনাবলৈ বাকী আছে বনাম ফাইনেলি ট্ৰেক্টৰখন ধুনীয়াকৈ পাৰ্কিং কৰি থ'লোঁ থৈ পেলাই আমি এতিয়া চব ৰেডি ইয়াত এতিয়া আমাৰ বনাই কৰি হৈ গ'ল হৈ যোৱাৰ পাছত এতিয়া আমাৰ সীমান্ত বঢ়িয়াছে ভগাব খাম খুব বঢ়িয়া বনাইছে সুন্দৰ বনাইছে আৰু এতিয়া মেগীটো ভগাই থকা হৈছে এক প্লেট লৈ গৈছে সীমান্তৰে অসমীয়া লোকেল খানা ৰেডি ইয়াত দেখিছে এইটো সাজ এইফালে আছে মেগী আৰু এইটো তামোল পাতৰ বনাই লোৱা হৈছে ৰাইজে খাই আছে দেখিছে নাই এইফালে খাই আছে তামোল পাতৰ কেনেকুৱা টেষ্ট মিত্ৰ বঢ়িয়া কেনেকুৱা দীপকদা টেষ্ট সুগন্ধটো এতিয়া ষ্টাৰ্ট কৰাই নাই কৰিব বহি আছে ভেকুলটোৰ নিচিনা বাকী খাই গৈ আঙুলি চুপি আছে এতিয়া খাবলৈ আগবাঢ়ি আছোঁ এয়া খাই আছোঁ মাৰি আছোঁ বাকী ৰাইজে পূৰা দি আছে আৰু দেখিছে বহি ল'লোঁ সাজ চলি আছে ইয়াত আমাৰ জিত সুগন দি আছে এইপিনে ৰ'বলৈ সময় নাই খুব ভাল হ'ল আৰু ভিডিঅ'টো ইমানেই আজি কেনে পালে কমেণ্ট কৰি জনাব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এনেকুৱা ধৰণৰ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আকৌ অহাৰ প্ৰতিশ্ৰুতি আজিলৈ বিদায় লৈছোঁ জয় হিন্দ জয় ভাৰত